হাঁহিৰামৰ বাইক দুৰ্ঘটনা হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ এক অন্য ভিডিঅ'লৈ। আজি আমি পঢ়িম আৰু শুনিম হাঁহিৰামৰ বিনয়। বাবলু এটা বৰ ভাল ল'ৰা। তাৰ কথা বতৰা ব্যৱহাৰ পাতি সকলোৱে প্ৰশংসা কৰে। মুঠতে বৰ অমায়িক ল'ৰা। কিন্তু বৰ দুখৰ বিষয়, বাবলুৰ জন্মৰে পৰা এখন ভৰি ছুটি। তথাপিও চকুৰ আগত যিখিনি কাম কৰে সকলো নিয়মীয়াকৈ কৰি যায়। পঢ়া শুনাটো বৰ ভাল, সেয়ে শিক্ষক শিক্ষয়িত্ৰীৰ পৰা সি বৰ আদৰ পায়। লগৰ লগৰীয়াই তাক খুৰা বুলি কয় যদিও সি কেৰেট নকৰে। কওক, সকলো ভগৱানৰ সৃষ্টি। ভগৱানে যে তাৰ চকু জুৰি হাত দুখন দিছে তাৰ কাৰণে ভগৱানৰ ওচৰত সি কৃতজ্ঞ। বাবলুৰ লগৰীয়াৰ ভিতৰত এটা ল'ৰাৰ নাম আছিল হাঁহিৰাম। হাঁহিৰাম যি হাঁহিৰামীৰ, তাৰ চকু জুৰি যেন পদুম কলিৰ নিচিনা। গাৰ বৰণ কাৰা হালধীয়াৰ দৰে, মুখে চকুৱে যেন অনবৰতে হাঁহিয়ে থাকে। দুখ বোলা বস্তুটো তাৰ নায়েই। দেখাত ধুনীয়া কাৰণেই তাৰ বৰ অহংকাৰ। পঢ়া শুনাটো মনোযোগ কম। তাৰ দুষ্টামিৰ কাৰণেই শিক্ষকসকলে তাক বেয়া পায়। কোনোবাই যদি তাক চকু জুৰি ধুনীয়া বুলি কয়, ফূৰ্তিৰ সি গৌৰৱতে উফন্দি উঠে, যেন তাৰ সীমা নাই। কিন্তু সি বুজা নাই যে ঈশ্বৰৰ সৃষ্টিত সকলোৱে ধুনীয়াই। হাঁহিৰামে কথাই প্ৰতি বাবলুক খুৰা বুলি হাঁহে, কিন্তু বাবলুৱে নীৰৱেই সহি থাকে। সি ভাবে হয়তো সি সঁচাকৈয়ে খুৰা। গতিকে হাঁহিব পাৰিছে যেতিয়া কোনোবাই হাঁহক, তাৰ কোনো ভাবিবলগীয়া নাই। তেতিয়াই তাৰ অন্ধ ল'ৰা ছোৱালীৰ কথা ভাবিলে মনটো সেমেকি যায়। কাৰণ তাৰ ভৰিটো ছুটি যদিও পৃথিৱীখনটো চাব পাৰিছে, কিন্তু অন্ধসকলে যে একোৱেই দেখা নাই। কিমান যে তাহাঁতৰ দুখ। আন এদিনৰ কথা, বাবলু তেতিয়া নৱম শ্ৰেণীত পঢ়ে। তাৰ ঘৰৰ পৰা বিদ্যালয়লৈ 2 কিলোমিটাৰ দূৰ। গতিকে সি পুৱাৰ পৰা সোনকালে উঠি সকলো কাম বন কৰি খাই বৈ ঘৰৰ পৰা সোনকালে পঢ়াশালীলৈ ওলায়। কাৰণ সি দুপিয়াই দুপিয়াই খোজকাঢ়ি আহোঁতে সময় লাগে আৰু যথা সময়ত পঢ়াশালীত উপস্থিত হয়। শিক্ষকে কোনো দিনাই তাক পলম হোৱা বাবে গালি দিব লগা হোৱা নাই। সি সোনকালে পঢ়াশালীলৈ অহা দেখি হাঁহিৰামে ঘৰৰ পৰা ঠাট্টা কৰি হাঁহি হাঁহি চিঞৰি কয়, ঐ বাবলু, তোৰ কাৰণে পঢ়াশালীখন পুৱাই ৰহে নেকি? কিন্তু বাবলুৱে একো নামাতে। আনহাতে হাঁহিৰামৰ চাইকেলেৰে পঢ়াশালীলৈ যায়, যদিও সদায় পলম হয় আৰু শিক্ষকৰ পৰা গালি খাবলগীয়া হয়। তথাপি সি নীলাজৰ দৰে হাঁহি মাৰিয়েই ওলাই দিয়ে। এনেদৰে দিন গৈ আছে। এদিন দুয়ো প্ৰৱেশিকা পৰীক্ষা পাছ কৰিলে আৰু হাঁহিৰামে চহৰৰ কলেজ এখনত নাম লগালে। বাবলুৱে কিন্তু সুখ্যাতিৰে পাছ কৰাৰ পিছতো গাঁৱৰে এখন কলেজতে পঢ়িলে। এইদৰে সময় গৈ আছে। এদিন হঠাতে এটা দুৰ্ঘটনা ঘটিল। সকলো দৌৰা ঢপৰা লাগিল। কি হ'ল? গাঁৱৰ মানুহে দেখে যে হাঁহিৰামৰ বাইক দুৰ্ঘটনা হৈছে। দেউতাক নথকা অৱস্থাত হাঁহিৰামে বাইকখন লৈ ঘৰৰ পৰা আহি চাৰিআলিটো নাপালেহি, মাৰি দিলে এখন চলন্ত ট্ৰাকত। লগে লগে সি উফৰি পৰিল। চাৰিওফালে হুলস্থুল লাগিল। তাক লগে লগে চিকিৎসালয়লৈ নিয়া হ'ল। মানুহটো বাচিল, কিন্তু দুখৰ বিষয় যে তাৰ চকু দুটা চিৰদিনৰ কাৰণে হেৰুৱাব লগা হ'ল। বেচেৰা বাবলুৱে তাৰ কাষত থাকি বহুত বুজালে। এতিয়াহে হাঁহিৰামে বুজি পালে যে ভগৱানৰ সৃষ্টিত সকলো ধুনীয়া। কোনেও কাকো হাঁহিব নাপায়, বৰং যিখিনি পাইছে সেইখিনিকেই ভগৱানক কৃতজ্ঞতাহে জনাব লাগে। লোকক হাঁহিলে নিজেই ফল ভোগ কৰিব লগা হয়। গতিকে কাকো হিংসা কৰিব নাপায়।